Hey guys, good morning. আজি ৰাতিপুৱা ব্ৰেকফাষ্টত মোৰ পাকঘৰত কি বনালোঁ আহক তেতিয়াহ'লে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ। কেইটামান মটৰ ৰাতিয়ে তিয়াই থৈ দিছিলোঁ। এতিয়া মই এইখিনি কুকাৰত এখন গ্ৰেভি বনাম ৰুটিৰ লগত খোৱাৰ কাৰণে। প্ৰথমতে কুকাৰ গৰম হোৱাৰ পাছত তেল দি দিলোঁ আৰু তেল গৰম হোৱাৰ পাছত জিৰা দি দিলোঁ আৰু পিঁয়াজখিনি যিখিনি কাটি থৈ দিছোঁ সেইখিনি পিঁয়াজ মই এড কৰি দিলোঁ। তাৰপিছত যেতিয়া পিঁয়াজখিনি পকি যাব মই আলুখিনি এড কৰিম আৰু শেষত মটৰখিনি দি ভালকৈ ভাজি লৈ এইখিনি মই গৰম পানী অকণমানি দি ধুনীয়াকৈ 4-5টা চিটি আহিবলৈ মই কুকাৰৰ ঢাকনি লগাই দিম। আৰু এনেকৈ খুন্দাত মই অকণমানি আদা আৰু নহৰু দি দিম। এটা কেঁচা বিলাহী দি দিলোঁ। সম্পূৰ্ণ এটা বিলাহী দিয়া নাই, আধা বিলাহী মই এড কৰিলোঁ। এতিয়া ইয়াতে গৰম পানী এড কৰি কুকাৰটো বন্ধ কৰি দিম আৰু তেতিয়ালৈ মই বাকীখিনি সামগ্ৰী ৰেডি কৰি লওঁ। প্ৰথমতে আটাখিনি মাৰি ল'ম। আটা মাৰিবলৈ সদায় মই গৰম পানী ইউজ কৰোঁ, কাৰণ যেতিয়া মই কোনো পুৰি পৰঠা ইয়া ৰুটি বনাওঁ তেতিয়াহ'লে মই সদায় ইয়াতে অকণমানি ঘি আৰু গৰম পানী দি পেলাই মাৰোঁ। কেতিয়াও মই ঠাণ্ডা পানী দি পেলাই ৰুটি ইয়া পৰঠা পুৰি নবনাওঁ। এইটো মোৰ মানে টিপছ বুলি ক'ব পাৰে আপুনি। এতিয়া মই কেৰাহীত তেল দি দিলোঁ আৰু আনফালে মই এইখিনি ডৌখিনি ৰেডি কৰি লওঁ। ডৌখিনিৰ পৰা মই ধুনীয়াকৈ সৰু সৰু পুৰি বনাই ৰেডি কৰি থ'ম। তেতিয়ালৈ মোৰ তেলখিনিও গৰম হৈ যাব। আনফালে মই পানী উতলিব দিলোঁ চাহ গৰম হোৱাৰ কাৰণে। চাহপাত দি দিলোঁ আৰু তাৰপিছত চাহপাতখিনি ভালকৈ সিজি যোৱাৰ পাছত মই ইয়াতে গাখীৰ এড কৰিলোঁ। মই সদায় চেনি শেষৰ ফালে দি দিওঁ, কাৰণ শেষৰ ফালে চাহত যদি চেনি দিয়া যায় তেতিয়াহ'লে চাহৰ কালাৰটো ধুনীয়া হয়। এইটো ভিডিঅ'টোৰ লগতে এটা সৰু টিপছ যদি শ্বেয়াৰ কৰোঁ তেতিয়াহ'লে হয়তো সকলোৰে সুবিধা হ'ব। যিখিনিয়ে জানে তেওঁলোকৰ জানে, কিন্তু যিখিনিয়ে নাজানে তেওঁলোকৰ যেনে সুবিধা হয়, তাৰ কাৰণে কৈ থৈ দিলোঁ। তেল মোৰ সম্পূৰ্ণ গৰম হৈ গ'ল। এতিয়া মই ইয়াতে পুৰিখিনি ভাজি লওঁ। সঁচা মৰম সপোনে দি থাকে ভালেকৈ ৰাখিমে সুখেৰে খুৱামে পাতি লৈ আশাৰে মই তোৰ হৈ থাকিম, তোৰ মৰম কেৰাহীত বহাই দি পেলাই তাত অকণমান ধনিয়া পাউডাৰ কেঁচা ধনিয়া দি দিম। চাওক, ৰাতিপুৱাৰ কাৰণে মোৰ মটৰৰ গ্ৰেভিখিনি ধুনীয়া হৈ গ'ল। এতিয়া চাহো হৈ গ'ল, মোৰ সম্পূৰ্ণ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। এতিয়া গৰম গৰম চাহৰ লগত গৰম গৰম পুৰি আৰু মটৰৰ চব্জি এনজয় কৰোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে বহুত বেছি ধন্যবাদ। আকৌ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে। থেংক ইউ ছ' মাছ। থেংক ইউ। বাই বাই।